নমস্কাৰ বন্ধুসকল, মই আজি আকৌ এটা নতুন কাহিনী লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আপোনালোকলৈ মই সদায় ৰিকুৱেষ্ট এটা থাকিব, যদি আপোনালোকে কাহিনীবিলাক শুনি ভাল পায়, ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰক আৰু মোৰ ইউটিউব চেনেল এটা আছে ঠিক একেই নামৰে সুবাস, আৰু ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'বোৰ আপডেট পাবলৈ। বন্ধুসকল, যদিহে ভাল পায় তেনেহ'লে মোৰ পেজটো লাইক কৰক, ফ'ল' কৰক আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক। বন্ধুসকল, আজিৰ কাহিনীটো হ'ব মহিলাসকল কেৱল ঘৰুৱা কামত ব্যস্ত হৈ থাকিব লাগেনে? নাম্বাৰ 1, ফিউচাৰ কমফৰ্ট জোন ইজ এ ড্ৰিম নট এ ৰিয়েলিটি। ভৱিষ্যতৰ আমাৰ আৰামৰ ক্ষেত্ৰতেই এটাই কেৱল সপোন, বাস্তৱত কেতিয়াও নহয়। চিটুৱেশ্যন 1, আপুনি হয়তো ভাবিব পাৰে যে মাইকী মানুহৰো বিশেষ কি কাম থাকে, ঘৰৰ কাম দুটামানহে কৰিব লাগে, মইতো গোটেইখন মেনেজ কৰিবলগীয়া হয়। চিটুৱেশ্যন 2, আজি সংগ্ৰাম কৰি আছো, কিন্তু এদিন মোৰো সময় আহিব, তেতিয়া মই লাইফটো বিন্দাছ আৰাম কৰিম, খাম, ফুৰিম, পুৰা এনজয় কৰিম। ৰিয়েলিটিত কি জানা? মাইকী মানুহৰনো বিশেষ কি কাম থাকে সেয়া বুজিবলৈ হ'লে আপুনি এদিন নিজেই তেওঁলোকে কৰা সকলোখিনি কাম কৰি চাব লাগিব। দ্বিতীয়তে, আপোনাৰ যে এদিন আৰাম আহিব য'ত আপুনি শুই বহি খাব পাৰিম বুলি ভাবিছে, সেয়া একমাত্ৰ ভুল ধাৰণাহে। হয়তো আপোনাৰ সেইটো স্থানে আপোনাক অধিক দায়বদ্ধ কৰি তুলিবগৈ। দুয়োটা পৰিস্থিতিৰ মাজেৰে মই ইয়াকে ক'ব বিচাৰিছোঁ যে প্ৰকৃততে আৰাম ক'তো নাই। আজি আপোনাৰ ওচৰত এখন গাড়ী নাথাকিব পাৰে, আৰু ভৱিষ্যতে আপুনি এজন মুখ্যমন্ত্ৰী হ'বগৈ পাৰিলে গাড়ী, টকা, ক্ষমতা একোৰেই অভাৱ নহয়, কিন্তু আৰাম কেতিয়াও নাপাব। আজি আপোনাক চবে সাধাৰণ বুলি দুখ দিয়ে, আৰু ভৱিষ্যতে আপুনি এজন আৰক্ষীৰ অধীক্ষক হ'বগৈ পাৰিলে ক্ষমতা আহিব হাতত, কিন্তু আৰাম কেতিয়াও নাপায় আপুনি। সৰুৰে পৰা আমাৰ মগজুত এটা ভুল কথা সোমোৱাই দিয়ে যে পিছত বহুত আৰাম হ'ব বুলি। প্ৰথমতে ময়ো ভাবিছিলোঁ যে পিছত আৰাম হ'ব বুলি, কিন্তু জিলিকি থকা ব্যক্তিসকলৰ মুখ্য ত্যাগটোৱেই হ'ল আৰাম। সেই কথা মই এতিয়ালৈ বুজি পোৱা হৈছোঁ। যিদিনা আপুনি সেইটো বিচাৰিব, সেইদিনাৰ পৰা আপোনাৰ চমক ক্ৰমান্বয়ে হেৰাই গৈ থাকিব, আৰু অৱশেষত পুনৰ আপুনি ভিৰৰ এক অংশ হৈ পৰিবগৈ। আচলতে সফলতা যিমান আহিব সিমানেই তাক মেইনটেইন কৰি থকাৰ পৰিশ্ৰম বাঢ়িব। এইখিনি কথা কোৱাৰ কাৰণটো হ'ল যে যিজন মানুহে আনৰ কৰ্মক চিনিব নাজানে, তেওঁ এজন প্ৰকৃত কৰ্মী কেনেকৈ হ'ব পাৰিব? কৰ্মৰ আচল সোৱাদ পাবলৈ হ'লে আমি আনৰ পৰিশ্ৰমক মূল্যহীন কৰিব খোজা মানসিকতাটো বৰ্জন কৰি সন্মান কৰিবলৈ শিকিব লাগিব। 2 নম্বৰত হৈছে জেণ্ডাৰ ইনইকুৱেলিটি ইজ নট পাৰ্মানেণ্ট ইফ উই আৰ ডিটাৰমাইণ্ড ফৰ এ চেঞ্জেছ। আমি সকলোৱে সমান অধিকাৰৰ কথা ৰাজহুৱা মঞ্চত কওঁ, কিন্তু বাস্তৱত নাৰীসকলক আমি নিজেই দুৰ্বল কৰি ৰাখিছোঁ। এজন ল'ৰায়ে যিমানখিনি কষ্ট কৰি শিক্ষা লাভ কৰে, একেখিনি প্ৰত্যাহ্বান অতিক্ৰম কৰি এজনী ছোৱালীয়েও বছৰ বছৰ অধ্যয়ন কৰে, কিন্তু আগলৈ ল'ৰাজনে নিজৰ সপোনৰ চাকৰিটো লাভ কৰি জীৱনত এটা নতুন মানদণ্ড স্পৰ্শ কৰে। আচলতে নিজেই উপাৰ্জন কৰা সুখটোৱে সুকীয়া, কাৰণ মনত এনে অনুভৱ হয় যে মই এই পৃথিৱীত বহুজনক মূল্য দিব পৰা হ'লো। কিন্তু এই সুখটো অনুভৱ কৰাৰ পৰা বহু নাৰী বঞ্চিত হ'ব লগা হয়, কাৰণ চিষ্টেমটো সলনি হোৱা নাই। নাৰীগৰাকী শিক্ষিত হৈও আজীৱন কেৱল আমুকৰ মাইকী এটা বুলি পৰিচয়ৰ সৈতে দিন পাৰ কৰিব লগা হয়। ঘৰত অসুখীয়া সদস্য থাকিব পাৰে, ল'ৰা ছোৱালী সৰু হৈ থাকিব পাৰে, কিন্তু তাৰ মাজতো আজিৰ তাৰিখত ঘৰৰ পৰা ক্ৰিয়েটিভ কাম কৰাৰ, অৰ্থাৎ উপাৰ্জন কৰাৰ বহুত সুবিধা আছে। 2030-40 চনত যিখন পৃথিৱী হ'বলৈ গৈ আছিলে, সেইখন পৃথিৱীক কৰোনাই 2021তে লৈ আহিলে। বেয়া পৰিস্থিতিৰ মাজতো ক'ব গ'লে এইটো ভাল লক্ষণ। এতিয়া প্ৰশ্নটো হ'ল যে কাপোৰ অকল নাৰীয়েই কিয় ধুব লাগে? ভাত অকল তেওঁলোকেই কিয় ৰান্ধিব লাগে? ঠিক তেনেকৈ কেৱল পুৰুষেহে কিয় উপাৰ্জন কৰিব লাগে? মোৰ বাৰ্তাটো হ'ল যে ইজনে সিজনক সহযোগ কৰি সপ্তাহত অন্তত অলপমান সময় উলিয়াই দিয়ক, যাতে সেই সময়ত তেখেতে নিজৰ এটা কেৰিয়াৰ গঢ়াত মনোযোগ দিব পাৰে।
বিয়া পাতি নিয়াৰ পিছত কেৱল ঘৰৰ কামতে সীমাবদ্ধ কৰি ৰাখিম বোলা কথাষাৰ যেনেকৈ সলনি হোৱাটো বিচাৰো, ঠিক তেনেকৈ কলেজলৈ গৈয়ে নিজৰ কেৰিয়াৰটো আৰু দেউতা মা কষ্টৰ কথা নাভাবি হঠাৎ পলাই যোৱাটো ভাল বুলি মই নাভাবোঁ। জীৱনত বহুত বেছি সুযোগ আছে, কিন্তু সেই সকলোবোৰ উপভোগ নকৰাকৈ সোনকালে নিজকে সীমাবদ্ধ কৰি পেলোৱাটো নিজৰ এটা বহুত ডাঙৰ লোকচান। মোৰ কথাষাৰে কাৰোবাক দুখ দিব পাৰে, তাৰ বাবে ক্ষমা বিচাৰিছোঁ, কিন্তু এইটোৱেই সত্য আৰু মই নতুন চামক জ্ঞাত কৰিব বিচাৰিছোঁ। কাৰণ মোৰ দৃষ্টিৰে পুৰুষ হওক বা মহিলা সকলোৱে যাতে জীৱনৰ শ্ৰেষ্ঠতম আনন্দ লাভ কৰি যায় তাকেই কামনা কৰোঁ। মানৱ জীৱনটো অলেখ সম্ভাৱনাৰে উপচি থাকে আৰু সেইবাবে প্ৰতিজন ব্যক্তিৰ নিজৰ এটা কেৰিয়াৰ বনোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। লাইফ ইজ বিউটিফুল, নেভাৰ লিমিট ইউৰছেল্ফ। যিসকল মহিলাই নিজক দুৰ্বল কৰিবলৈ আনক সুবিধা দিছে তেওঁলোকক মই বেয়া পাওঁ। পৰিস্থিতিত পৰি কিছুমান সালসলনি জীৱনত হঠাৎ আহি যায়, কিন্তু এটা কথা মনত ৰাখিব যে উশাহ থকালৈকে অসম্ভৱক সম্ভৱ কৰাৰ সুযোগ প্ৰতিদিনেই আছে। গতিকে এটা সময়ত কথাবোৰ বুজি উঠাৰ পিছতো যদি আপুনি নিজৰ বাবে নিজেই প্ৰচেষ্টা নলয় তেন্তে ভাল দিন আশা কৰাৰ কোনো লাভ নাই। Sex is a part of life. Never make it a goal of your life. Psychology 1. কিছুমান পুৰুষে ছোৱালীজনীৰ ফিগাৰটো চাই বিয়াৰ সিদ্ধান্ত লয়। ঘৰ দুৱাৰ, ব্যক্তিত্ব আৰু বাকী দিশবোৰত যেন বৰ এটা গুৰুত্ব নিদিয়ে। Psychology 2. কিন্তু বহু নাৰীয়ে ল'ৰাজনৰ উপাৰ্জন, আচাৰ ব্যৱহাৰ, বুজাবুজি, ঘৰখনৰ ব্যৱহাৰ আদিৰ ওপৰত সিদ্ধান্ত লয়। দুয়োটা উদাহৰণৰ জৰিয়তে সকলোকে সাঙুৰি অপমান কৰাৰ উদ্দেশ্য ৰখা নহয়। এতিয়া সমস্যাটো হ'ল যে যিসকলে ফিগাৰটো চাই সিদ্ধান্ত লয় তেওঁলোকৰ বাবে ছেক্স এটা লক্ষ্য হৈ পৰিব পাৰে, যাৰ ফলত নাৰীগৰাকীয়ে সুবিধাজনক এটা পৰিৱেশ নাপাব আৰু হয়তো পুৰুষজনৰ কামনাৰ ঠিকনা সলনি হৈ থাকিব পাৰে। জীৱনৰ এটা সময়ৰ পৰা ছেক্সে এটা সম্পৰ্কক সহায় কৰিব নোৱাৰে। সেই সময়ৰ পৰা দুচকু নুমুদালৈকে একেলগে থকা সময়খিনিক উপভোগ কৰিবলৈ ইজনে সিজনক নিস্বাৰ্থভাৱে মৰম দিব লাগিব। ৰঙীন পৃথিৱীৰ মায়া মোহত আবদ্ধ হৈ থাকোঁতে আমি ইমানেই নাপাওঁ যে এটা বয়সৰ পৰা জীৱনটো অতিবাহিত কৰিবলৈ কিমান জটিল হৈ পৰে। সেই সময়ৰ পৰা গতি কৰি এদিন মৃত্যুক হাঁহি মুখেৰে আঁকোৱালি ল'বলৈ আমাক মূলকৈ দুটা বস্তু লাগিব। এটা হ'ল প্ৰিয়জনৰ হাত আৰু আনটো হ'ল ধৰ্মীয় বাদ, যাৰ সহায়ত মানুহে এই মায়াৰ পৰা মুক্ত হ'বলৈ পথ লাভ কৰে। আগৰ সময়ছোৱাত পতি পত্নীৰ মাজত গঢ় লৈ উঠা কিছুমান দূৰত্ব ছেক্সে বহুখিনি কম কৰি দিব পাৰে, কিন্তু একেবাৰে শেষত ইটছ অনলি পিউৰ লাভ ডেট কিপ টু হাৰ্টছ ইনক্লিণ্ড উইথ ইটছ আদাৰ্ছ। এটা সুস্থ সম্পৰ্ক লাভ কৰিবলৈ হ'লে পুৰুষ মহিলা দুয়োৰে নিজস্ব এটা জীৱনৰ লক্ষ্যৰ প্ৰতি দায়বদ্ধতা থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ জৰিয়তে দুয়ো আপডেটেড হোৱাৰ সলনি সদায় আপডেট হৈ নতুন পৃথিৱীখনৰ সৈতে খোজ দি গৈ থাকিব পাৰিব আৰু সেই যাত্ৰাৰ মাজত কিছুমান ভাল মুহূৰ্তয়ে মাজে সময়ে গঢ়ি তোলা ছেক্সৰ আনন্দ সুকীয়া হৈ পৰিব। Enjoy your sex life without making it a goal. Let it flow naturally. I want to make my future wife a leader, not just a worker. If not from an office, then let it be from her own bedroom. যেনে এটা পৰিৱেশ দিবলৈ মই সদায় চেষ্টা কৰিম আৰু মোৰ এয়াই আহ্বান থাকিব ভাইটি ভণ্টিসকলৰ প্ৰতি। মই জানো যে এনেবোৰ বিষয় মুকলিকৈ এতিয়াও ইমান আলোচনা নহয়, কিন্তু আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। গতিকে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে শ্বেয়াৰ কৰি আন 10জনক সহায় কৰক। মোক সময় দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।